আপোনাৰ আপোন চহৰ প্ৰিয় চহৰ যোৰহাটত নিজাববীয়াকৈ যদি আপোনাৰ এটা ঘৰ সজাৰ মন আছে বা এটা ড্ৰিম হাউচ কিনাৰ মন আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি গৈ আছোঁ যোৰহাটলৈ গৈছোঁ এটা বিশেষ কামত। অৱশ্যে এই ভিডিঅ'টো কেৱল আপোনালোকৰ বাবেই কৰিবলৈ গৈছোঁ কিন্তু দেই। আমি গৈছোঁ যোৰহাটৰ বাইপাছত অৱস্থিত ৰয়েল আৱাসলৈ। আপোনালোকে নিশ্চয় এই বাটেদি অহা যোৱা কৰোঁতে ৰয়েল আৱাসৰ বিল্ডিংটো দেখিছেই, যিটো ইতিমধ্যে বনাই থকা হৈছে, ইয়াৰ কাম হৈ আছে আৰু আজি আমি গৈ আছোঁ তালৈ। আৰু এয়া গৈ আছোঁ যোৰহাট। আমাৰ সন্মুখেদি গৈ থকা গাড়ীখন দেখিছেনে? গাড়ীখনৰ এচোৱা নাই, হয়তো ক'ৰবাত এক্সিডেণ্ট হৈ আহিছে নাইবা কিবা এটা হ'ল আৰু। বাৰু সেইটো বাদ দিছোঁ, আমি গৈ পালোঁগৈ বাইপাছত অৱস্থিত ৰয়েল আৱাস। আৰু এয়া আমি সেইটো দূৰৰ পৰাই দেখাইছোঁ আপোনালোকক মেইন গেটখন, আৰু সেই গেটখনেদিয়ে আমি এতিয়া সোমাই যাম। আমি আছোঁ এতিয়া ৰয়েল আৱাসত, আৰু ইয়াত আপোনালোকে নিজে ঘৰ এটা বনোৱা প্লেনিং কৰি আছে। আৰু ইয়াত যদিহে আপোনালোকে মাটি কিনি ঘৰ বনাবলৈ অকণমান চিন্তা কৰিব লগা হৈছে, তেন্তে ইয়াত আপোনালোকৰ কাৰণে বহুত কম ৰেঞ্জত ফ্লেট ইতিমধ্যে বুকিং হৈ আছে। এইটো আপোনালোকক মই মডেলটো দেখাইছোঁ, যিহেতু তেওঁলোকে এটা ষ্ট্ৰাকচাৰ তৈয়াৰ কৰি থৈছে, এটা ধুনীয়াকৈ ডিজাইন এইটো তেওঁলোকে থৈছে, আৰু এইটো গোটেই সম্পূৰ্ণ হ'ব। ইতিমধ্যে কাম যিহেতু হৈ আছে, আৰু ইতিমধ্যে ফেজ 1টো কমপ্লিট হৈ গৈছে। আৰু ইমান এটা ধুনীয়া এপাৰ্টমেণ্ট হয়, আৰু গোটেই বিল্ডিংটো সঁচাকৈ গৈ পিনি বহুত ভাল লাগিলে দেখি। যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আৰু ভাল লাগিব। এইটো হৈছে বাহিৰৰ দেখাইছোঁ, বাহিৰৰ যিখিনি কেম্পাছটো মই দেখাইছোঁ আপোনালোকক। আৰু ইমান ধুনীয়া ঠাই, মানে গৈয়ে বহুত ভাল লাগি গ'ল। আমি পোনপ্ৰথমে গ'লোঁ তেওঁলোকৰ অফিচলৈ, যিহেতু অফিচৰ যিসকল ষ্টাফ আছিল, আমি তেওঁলোকৰ লগত পোনপ্ৰথমতে কথা পাতি ল'লোঁ। আৰু কথা পতাৰ পিছত তেওঁলোকে বুজাই দিলে কেনেকৈ কি কাম কৰি আছে। আৰু যিহেতু ৰয়েল আৱাসৰ এইটো প্ৰজেক্টটো হৈছে এটা মেগা হাউচিং প্ৰজেক্ট, আৰু তাৰপিছত আমাক এটা হেলমেট দিলে, আৰু হেলমেটটো পিন্ধি আমি গৈ আছোঁ যিটো নিৰ্মাণ কৰি আছে, আমি সেই বিল্ডিংটোলৈ গৈ আছোঁ। আৰু ইতিমধ্যে ফেজ 1 কমপ্লিট হৈ গৈছে, সম্পূৰ্ণ এটা 3টা বিল্ডিং। এইটো দেখিছেনে আপোনালোকে? ইমান মানে ধুনীয়াকৈ তেওঁলোকে বনাইছে, আৰু তলত যিখিনি আছে সেইখিনি পাৰ্কিং এৰিয়া হ'ব। Royal Awas Surhat is a mega housing project which aims to provide a dream home to the people to Surhat town and nearby areas. ইয়াত বহুতখিনি ফেচিলিটি থাকিব, যিহেতু চিলড্ৰেনছ প্লে এৰিয়া থাকিব, জিম থাকিব, কমিউনিটি হল আৰু ইনডোৰ গেমছ ৰুম থাকিব, য়োগা আৰু মেডিটেশ্যন এৰিয়া থাকিব, ছিনিয়ৰ চিটিজেন পঢ়াৰ কাৰণে এটা ধুনীয়া স্পেচ থাকিব, বিশেষকৈ ইলেক্ট্ৰিক ভেহিকেলছৰ কাৰণে চাৰ্জ দিয়ে, আৰু ইয়াত একদম ধুনীয়া ব্যৱস্থা থাকিব। আৰু ৰাস্তাত যোৱা মানুহেও ইয়াত ইলেক্ট্ৰিক ভেহিকেলছ চাৰ্জো দিব পাৰিব। আৰু এইকেইটা তেওঁলোকে মডেল হিচাপে ৰাখিছে, আৰু মই এইখিনি দেখাই দিছোঁ। ইয়াত আছে 1 BHK, 2 BHK আৰু 3 BHK ইমান ধুনীয়া ৰুম, মানে আপোনাৰ দেখিলেই থাকিবলৈ মন যাব। আৰু ইমান ধুনীয়া বেডৰুম আছে, আপোনাৰ এইটো হৈছে ডাইনিং ৰুম। মুঠতে একদম বহুত ধুনীয়া লাগিলে গৈ পিনি। আৰু ইয়াত মানে গৈয়ে মোৰ এনেকুৱা লাগিছে যেন মই ইয়াতে থাকি দিওঁ। ৱাৰ্ডৰোব আছে আপোনাৰ বেডৰুমৰ লগতে, ৱাৰ্ডৰোব আছে একদম ধুনীয়া ৱালতে। তাৰপিছত আপুনি বেডৰুমৰ কাষতে একদম ধুনীয়া বেলকনি আছে। বিচনাখন দেখিয়ে মানে মোৰ এনেকুৱা লাগিছে মই যেন ইয়াতে শুয়ে দিওঁ। মুঠতে বহুত ধুনীয়া। এখন হৈছে ড্ৰেছিং এৰিয়া, এইটো আৰু ছাইডত আছে বেলকনিটো মোৰ একদম বহুত ভাল লাগে। ইতিমধ্যে কৈ ভাল পাম যে ইতিমধ্যে ৰয়েল আৱাসৰ ৰয়েল গ্ৰুপে ইতিমধ্যে ছাকচেছফুলি ডেলিভাৰ্ড কৰিছে 30+ প্ৰজেক্ট অল অভাৰ আছামত। আৰু ৰয়েল গ্ৰুপৰ বিভিন্ন ব্ৰেণ্ড আছে, যেনে ৰয়েল স্কুল, ৰয়েল ইউনিভাৰ্চিটি, দৈনিক পূৰ্বোদয়, নিউজ পেপাৰ, ফাৰ্ণিচাৰ শ্ব'ৰুম। এইবিলাক হৈছে ৰয়েল গ্ৰুপৰ বিভিন্ন ব্ৰেণ্ড। আৰু বিশেষকৈ ৰয়েল গ্ৰুপৰ আৰু এটা ফেচিলিটি আপোনালোকে পাব যে ইয়াত হোম লোন এভেইলেবল আছে, আৰু বিভিন্ন টপ বেংকছৰ লগত তেওঁৰ হোম লোন আছে। আৰু আপোনালোকে যদি ৰয়েল গ্ৰুপৰ লগত আপোনালোকে পাৰ্টনাৰশ্বিপ কৰে, তেন্তে ইয়াত হোম লোনৰো ব্যৱস্থা কৰা হ'ব। মুঠতে আপোনাৰ যদিহে সপোনৰ ঘৰটো আপুনি কিনিব বিচাৰিছে, তেন্তে এতিয়াই ৰয়েল আৱাসৰ লগত যোগাযোগ কৰক। কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিম, 7577880004। এই নাম্বাৰটোত বুকিং কৰিবৰ কাৰণে এতিয়াই কল কৰক। আৰু জনাবলৈ এইটো লগতে মই জনাই দিছোঁ যে ইয়াত ষ্টাৰ্টিং হ'ব 19.25 লাখৰ পৰা। আৰু ইতিমধ্যে বহুতখিনি ফ্লেট বিক্ৰী হৈ গৈছে, মাত্ৰ কেইটামান লিমিটেড ফ্লেটছে আছে। আপোনালোকে গতিকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক ৰয়েল আৱাসৰ লগত। থেংক ইউ।
আজিৰ ভিডিঅ' এইটোৱে আছিলে আৰু মই আহিছিলোঁ ৰয়েল হাউচলৈ, যিহেতু ৰয়েল হাউচৰ পৰা আমাক মাতিছিলে আৰু আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো, যাতে আপোনালোকেও যদিহে কেনেবাকৈ ভাবি আছে নিজৰ সপোনৰ ঘৰখন সাজিম বুলি, সপোনৰ ঘৰখন বনাম বুলি, তেন্তে ৰয়েল হাউচলৈ আহক আৰু আপোনালোকৰ সপোনৰ ঘৰটো অতি সোনকালে কিনক, যিহেতু বুকিং হৈ আছে। আৰু ইয়াত জনাবলৈ ভাল পাম যে ইয়াত বহুখিনি সুবিধা আছে। জিম আৰম্ভ হ'ব, য়োগা মেডিটেশ্যন চেণ্টাৰ, ছিনিয়ৰ চিটিজেন বহাৰ উপযুক্ত সুবিধা, লগতে ইলেক্ট্ৰিক ভেহিকেল যিহেতু নতুনকৈ আহিছে, ইলেক্ট্ৰিক ভেহিকেল চাৰ্জ দিয়াৰ সুবিধা, পাৰ্কিঙৰ সুবিধা আছে। আৰু বৰ্তমান যিটো ফাৰ্ষ্ট ফেজৰ 3টা বিল্ডিঙৰ কাম শেষ হ'ব আৰু বেছি নাই, আৰু বাকীখিনি কামো অতি শীঘ্ৰেই সমাপ্ত হ'ব। আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, বেছি ফ'ল' কৰিব। থেংক ইউ, বাই বাই।